আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ অহংকাৰী ছোৱালীজন। আহকচোন কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। ভাই মোৰ কেইদিনমানৰ পৰা লিজাক বহুত বেছি ভাল লগা হৈছে। মই তাইক কেনেকৈ কথাটো কওঁ মানে মই সাহসটো গোটাব পৰা নাই। লিজা মানে কোন? ৰাহুল থেন নেকি? ৰাহুল থেন লিজা। এই চা ভাই, তই তাইৰ আশা কৰা বাদ দি, কাৰণ তাই হ'ল বহুত ধনী ঘৰৰ পি। তইতো ইমান পঢ়া শুনা কৰি আজি বেটাৰী গাড়ী চলাই আছা, তাই তোৰ তাকে নাহে। তই মিছাতে তাইৰ আশা কৰি লাভ নাই। তথাপিতো ভাই মই তোক কৈ চাওঁ, তাক কিজানি হৈ যায়। চাওঁ তোক মই ভালকৈ কৈছোঁ ভাই, আইবাৰ হৈছে, কিন্তু তোক মই আজি ভালকৈ ক'লোঁ, তই তাইৰ আশা বাদ দি আজি পাই। নাই আগবাৰতো ট্ৰাই কৰি চাবা দি, মোক কিজানি ফুটি যায়। দে তোৰ কথা সেইটো তা মই কৈছোঁ আৰু আছে। মই নোৱাৰো দে, ইমান গৰমত টিউচন খোজকাঢ়ি যাবলৈ। পাপাক ক'ব লাগিব এখন স্কুটি কিনি দিয়াৰ কথা। তোমাৰে ভাল দিয়া, ঘৰত যি বুজা তাকে দিয়ে। কথা নহয় পাই, তোমাৰো ভাল হ'ব, মোৰ লগত আহিব পাৰিবা। ব'লা যাই থাকো এতিয়া। ভাই আছি আহিব লাগে। যা তই প্ৰপ'জটো মাৰি দিয়ে দি তাক। পাৰিম না? টাইম থাকোঁতে ভাই প্ৰপ'জটো মাৰি আহ, মই আছোঁ যাতে। লিজা ৰবাচোন, তোমাৰ লগত এটা মোৰ ইম্পৰ্টেণ্ট কথা আছে। কি কথা কচোন? তোৰ লগত মোৰ একো কথা নাই। মানে মোৰ কেইদিনমানৰ পৰাই তোমাক ভাল লগা হৈ গৈছে। মানে উঠোতে বহুতে তোমাৰ কথাই ভাবি থাকোঁ, মই ভালদৰে শুব পৰা নাই। তোমাক কিবা এটা ভাল লগা হৈ গৈছে। কি কৈছ এইবোৰ? পাগল হৈছ নেকি তই? মই পাগল আছোঁ, কেৱল তোমাৰ নামত। কি তই মোক এনেকৈ ক'বা? ক'ত সাহস পালি? কাৰোবাক ভাল পাবলৈ কিবা সাহস লাগে নেকি? কি তই নিজকে পাহৰি গলি নেকি? তই যে এজন ই ৰিক্সা ড্ৰাইভাৰ। তাৰমানে ই ৰিক্সা ড্ৰাইভাৰৰ কি প্ৰেম কৰিব নোৱাৰে নেকি? ই ৰিক্সা ড্ৰাইভাৰৰ কি হৃদয় নাই নেকি এখন? সেইবিলাক মোৰ আগত কৈ একো লাভ নাই। তোৰ ষ্টেটাছ আৰু মোৰ ষ্টেটাছ একোৱে নিমিলে। আমাৰ ঘৰত 3জনী ছোৱালী, পাপাই আমাক একোৰে অভাৱ হ'বলৈ দিয়া নাই। আৰু মোৰ বিয়াও আহিছে, 10 লাখ টকীয়া পেণ্ডেল হ'ব। তোৰ অকাৰ আছে জানো? সামান্য ই ৰিক্সা ড্ৰাইভাৰ হৈ তই মোক এইটো কথা ক'বলৈ সাহস পালি? হ'ব লিজা, তুমি মোক আজি অকত দেখাই দিলা। মানুহ ই ৰিক্সা চলোৱাটো বেয়া কথা নেকি? মানুহ দুখীয়া হৈ জন্ম লোৱাটো বেয়া কথা নেকি? মই ই ৰিক্সাই চলাইছোঁ, মইতো চুৰ কৰিব যোৱা নাই। ঠিক আছে, তুমি মোক ভাল নোপোৱা নাই, মই ভাল পাইছিলোঁ তোমাক। আজিৰ পৰা তোমাৰ লগত মোৰ একো কথা নাই। হ'ব বাই, এৰিছোঁ। দেখিছা পাই তাৰ ভাষণ? সি সামান্য ই ৰিক্সা ড্ৰাইভাৰ হৈ ইমান ডাঙৰ ভাষণ দিলে, জানো বা সি বেলেগ কামহে কৰে। ব'লা আমি যাই থাকোঁ। হ'ব লিজা, মানুহক ইমান বেয়াকৈ ক'ব নালাগে, তুমিতো বহুত শিক্ষিত ছোৱালী। আৰে পাই তুমি কি বুজি পাবা? তোমাৰ যদি ইমানে বেয়া লাগিছে তুমিয়ে যোৱা তাৰ লগত। হ'লেও লিজা তুমি এইটো ভাল কাম কৰা নাই, মানুহক এনেকৈ নকয়। ভাই পাৰ্টিটো দি এতিয়া। পাৰ্টি দিবি ৰহে কিবা কৈ আছিলা নেকি তাই? একো নাই ভাই, দুখ কৰি লাভ নাই। একদিন তইও ভাল মানুহ হবি। আৰু এটা কথা কওঁ তোক, ইমান দিনে তোক মই কোৱা নাছিলোঁ কথাটো। গাঁৱৰ 1 নম্বৰ অহংকাৰী ছোৱালী তাই আছে। হ'লেও ভাই অহংকাৰ মোৰ লগত কৰিব বুলি মই গম পোৱা নাছিলোঁ। নাই একো নাই, আহ যাই থাকোঁ। কি কৰিছা তই আগলা? মোৰ বহুত ধুনীয়া ভাই। কি হৈছে ভাই? মানে আজি এটা ছোৱালীক মানে মই এনেকৈ প্ৰপ'জ কৰিলোঁ, তই কাহিনীটো ভালকৈ শুনি
ওই তুই কথা নেকি কথা কাম নকৰাকে পৰগেটো এপ্লাই নকৰাকে পৰগেটো তোৰ পঢ়া শুনা ভালেই হৈছে পাৰিম না পাৰবি কিয় নৰবি যোৱা বছৰ মই এপ্লাই কৰিছিলোঁ মোৰো সেনেকৈ চাকৰিটো হৈছে তোকে বেকাৰ মন মাৰি বহি থাকছে কি যোগ কৰছো এনেদৰেই এটি নবুজা অংকৰ দৰে 5টা বছৰ পাৰ হৈ গ'ল কিন্তু সেইজন আপোনালোকৰ দৃষ্টিত সলনি হ'লনে নে যোনে অতীতৰ সকলো জৱানিকা পেলাই ভৱিষ্যতৰ সাঁতুৰণি সপোন গ্ৰহাৰ দিশে আগবাঢ়িল সেই অতীতৰ যোন আজি ক'ত ব্যস্ত লগতে যোন আজিও আগৰ দৰে গাড়ী চলাই আছেনে তাৰ বৰ্তমান আজিকালি কি পৰিচয় ক'ত আছে যোন কি কৰে যোনে সঁচাই যোনৰ জীৱনলৈ ঘূৰি আহিল নেকি এক নতুন আশাৰ কিৰণ লগতে বাৰু সেই অহংকাৰী মনৰ ছোৱালীজনী সলনি হ'লনে এতিয়া জানিবলৈ মন নাযায়নে বাৰু তেন্তে আহকচোন আমি আমাৰ কাহিনীটোৰ শেষৰ অংশলৈ সোমাই যাওঁ মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো মই হেনো প্ৰেমতে পৰিছো ভাবি ভাবি লাজতে মৰিছো মোৰ পাগল পাগল ভাৱনাতে তোমাকে বিচাৰো পাগল ভাৱনাতে ৰবা অ' দা মোক মাতিছে নেকি তোমাকে মাতিছো ৰবা জোনাটোৰ ঘৰটো কোন পানাই নো জোনৰ ঘৰ অলপ আগত কি কিবা কাম আছিল নেকি তাৰ লগত পোষ্ট অফিচৰ পৰা তাৰ নামত কিবা এখন আছে হয় নেকি অ' জোন মোৰ বেষ্ট ফ্ৰেণ্ড হয় দে মোৰ হাতত দিলেও হ'ব মানে সি এতিয়া ঘৰত নাই মোৰ হাতত দিলি তাক দিব পাৰিম মই অলপ দে তই হা দে কি বা কাগজ আহিলে তাৰ নামত চাওঁ ৰ মই সি মনে মনে কি কৰি আছে মোক নকওঁকে হা তাৰ চাকৰি হ'ল ভালে আছে দে ভগৱানে যি কৰে ভালে কৰে সি তাক ফোন মাৰি ভাল খবৰটো দেৱাই ভাল হ'ব আরে হি ফোনটো রিসিভ করে নাই জি কে বা ও হেল্ল' এই ফোনটো কে রিসিভ নকৰা তই মই এটা কাম কৰিছিলোঁ ৰ তোৰ কাৰণে এটা ভাল খবৰ আছিলে জি কি ভাল খবৰ ৰে তোৰ চাকৰি হ'ল নহয় এই গৰমত এতিয়া ফাল্টু কথা বকি থাকা আরে ভাই মই ফাল্টু কৰা নাই সঁচাই তোৰ চাকৰি হ'ল মানে পোষ্ট অফিচত পাং কাগজ আছিল মই ৰাখলো কাগজ কি ক সঁচাই নেকি সঁচাই এতিয়াতো পাৰ্টিটো দিব লাগিব গধূলি যদি সঁচাই পাৰ্টি দিম যদি আৰু মোৰ লগত ফাল্টু কৰি আছে চাই ভা মই এনে দুখত আছো একেদিন এই ফাল্টু কৰা নাই তোৰ লগত গধূলি কোৱা এটা আনবি বঢ়িয়াকে পাৰ্টি এটা হৈ যাব হ'ব দে তই ঘৰত লাগি আছো নাগে ঘৰত লাগি দে দে মই যাইছো যাই থাকো দে ও কি হে গার্লফ্রেন্ড পালি না কি নতুন ৰবা আছো এটা ক'ত ঘৰ নাম কি থাকিলে আমাৰ জানবে নালাগে ভিডিঅ'টো লাষ্টক লাগি চাবি চব গম পাই যাবি বাকী কিয়া মই চাইছিলোঁ তই জানে বিচাৰ কৰিছিলি ভাই মই ফাল্টু চলি নহয় শান্তি চাওঁ কাৰ নামত আছে হাত হয় দুনে চাকৰি হৈ গ'ল তোৰ মোৰ সপোনটো ভবা নাই মই যে চাকৰি পাম 3টা মানত ইণ্টাৰভিউ দিছোঁ এই তাৰ কথা শুনি পেলাই ভাই সঁচাকৈ লাগি গেলাকে যি ন বাকী পাৰ্টি কৰি দিলে লাগব ভাই এটা আনবি কি হাবি মাইনা এটা লৈবি মাইনাটো কি হাবি প্ৰেম লৈবি আৰু চাৰিয়াছ কৈ দিম দে এতিয়া মই যাওঁ আৰু দেৰি হৈছে ঘৰত মানে মোক ফোন মাৰি আছে ঘৰত পাই বেছি দেৰি হোৱা নাই যোগ মই যাওঁ যোগ দে
কিয় মই আহিব নোৱাৰোঁ নেকি? ভালে হ'ল তোমাক লগ পালোঁ। তোমাক এনেও মই বিচাৰিয়ে আছিলোঁ। বাইদেউ তোমাৰ বোলে চাকৰি হ'ল, কংগ্ৰেচুলেশ্যন। বাহ, তুমি মোক বিচাৰি আছা? তোমাৰ লগত যি নেকি মোৰ ষ্টেটাছ নিমিলে তোমাৰ ঘৰৰ লগত, আৰু মই এজন ই ৰিক্সা ড্ৰাইভাৰ আছিলোঁ, এতিয়া তুমি মোক বিচাৰি আছা? মানিব লাগিব দেই। ৰাজ নিদিবা, সিদিনাৰ কাৰণে আই ৰিয়েলি চৰি। মোক চৰি ক'ব লগা মই একোৱেই নহয়। মই সিদিনাৰ কথাবোৰ এনেও ধৰি থকা নাই। মই সিদিনাতে পাহৰি গৈছোঁ। বাইদেউ তুমি ইয়াত যায় না কিয়? মোৰতো বাদ দিয়া, তুমি ইয়াত কি কৰি আছা? মই মানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিছোঁ ৰ'বা। গাৰ্লফ্ৰেণ্ড পালা নেকি? ক'ত তোমাৰ গাৰ্লফ্ৰেণ্ড? মাতাচোন। চাবা নেকি? ৰ'বা পাহি। তুমি? মই দিয়া। তুমি জোনৰ গাৰ্লফ্ৰেণ্ড কেনেকৈ মানে তোমাৰ লগত যিহেতু নিমিলে, তুমি বহুত ধনী ঘৰৰ ছোৱালী, সেইকাৰণে মই আহিলোঁ দিয়া। পাহি হ'ব দিয়া, লিজা আমি গৈ থাকোঁ হা। অহংকাৰী ছোৱালীজনীৰ কাহিনীটো ইমানতেই যৱনিকা পৰিল। মৰমৰ দৰ্শকবৃন্দ, এই কাহিনীটোৰ জৰিয়তে আমি জনাওঁ যে কোনো ব্যক্তি দুখীয়া বা দৰিদ্ৰ হৈ জন্ম নহয়, তেওঁক পৰিস্থিতি নাইবা সময় সলনি কৰাই। আমি মাথো সাহস, ধৈৰ্য আৰু একাগ্ৰতাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হোৱা উচিত, আৰু অহংকাৰী জীৱনৰ লক্ষ্যত সদায় বাধা হিচাপে থিয় হয়। গীতা বা কোৰাণেও কয়, অহংকাৰী জীৱনৰ পতনৰ মূল। সেয়েহে অহংকাৰ এৰি সৎ মনোভাৱেৰে জীৱন গঢ়াৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা উচিত। সৰুশেষত কাহিনীটোত ৰৈজ অনাকাংক্ষিত ভুলৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ। লগতে আপোনালোকে যদি আমাৰ এই কাহিনীটো ভাল পাইছে, তেন্তে বন্ধু বান্ধৱীলৈ প্ৰেৰণ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।